এভৰিৱান গুড মৰ্ণিং। আজি এফালে মই ওলাই গৈছোঁ ডিব্ৰুগড় যাওঁ বুলি। দুটামান কাম আছে আৰু খুৰীহঁতৰ ঘৰত সোমাবলৈ আছে, তো গৈ লওঁ। আৰু মানে গানটো বাজি থকাৰ কাৰণে মই ইণ্ট্ৰডাকশ্যনটো এনেকৈয়ে দিছোঁ। ঠিক আছে, গৈ লওঁ, তাত গৈ লগ পাইছোঁ। হেল্ল'। আৰু এতিয়া আমি কুতুহা পালোহি, ডিব্ৰুগড় গৈ আছোঁ, বজাৰ কেইটামান আছে। ঠিক আছে, আৰু দেখাই থাকিম ক'ত ক'ত যাওঁ। ঠিক আছে, বোলে মা আহিছে, অনু আহিছে, দাদা আহিছে, তো গৈ লওঁ, তাৰপিছত তাত লগ পাই আছোঁ। আৰু এইফালে আমি ডিব্ৰুগড় পাই গ'লোহি। ডিব্ৰুগড় মানে টাউন পাই গ'লোহি। এটিএমত সোমাইছে দাদা আৰু অনু, মা কিবা পইচা উলিয়াব লাগে। তো ঠিক আছে, আমি ৰখি আছোঁ এতিয়া এইফালে পূৰা। আৰু এইফালে মই কিবা কিবি কৈছিলোঁ, কিন্তু ভিৰ ইমান যে একোৱেই শুনি নাপায়, সেইটো কাৰণে ভইচ দি দিছোঁ মই ইয়াত। ঠিক আছে, তেনেহ'লে লগ পাই আছোঁ আকৌ। আৰু মই মানে ডিব্ৰুগড় যিহেতু মই বজাৰ কৰিবলৈ আহিছিলোঁ, দুটামান বজাৰ কৰিবলৈ আছিলে, কিবা কিবি ল'বলৈ আছিলে, তো মই মানে ল'বলৈ নোৱাৰিলোঁ, কাৰণ দেওবাৰে ডিব্ৰুগড় বন্ধ থাকে। কিন্তু মই নাজানো দেওবাৰে যে বন্ধ থাকে। তো এনেই সৰু সুৰা কিছুমান বস্তু ল'লোঁ আৰু খুৰী দুঘৰমানত সোমালোঁ, মানে ফুৰিলোঁ। আৰু মানে নতুনতে মানে ফুৰা নিয়ম থাকে, সেইটো কাৰণে অলপকৈ মানে দুঘৰমানত ফুৰিবলগীয়া আছিলে, মান ধৰিবলৈও। তো মানে ভাত তাতে মানে খুৰীহঁতৰ ঘৰতে মানে খালোঁ আৰু এনেকৈ। তো এতিয়া আমি গধূলিয়ে হৈ গ'ল অলম'ষ্ট মানে। তো গৈ লওঁ ঘৰলৈ, তাত গৈ আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। ঠিক আছে, হেল্ল'। আৰু এতিয়া আবেলি সময়ত এনেই এপাক ওলাই আহিলোঁ। এফালে আমাৰ মুনু আৰু মই, অনু আহি পোৱাহি নাই, পাবহি আৰু আবেলি নহয়, এতিয়া গধূলিয়ে হ'বলৈ হ'ল। তো এনেই এইফালে ওলাই আহিলোঁ এপাক, ঘৰতে সোমাই আছোঁ। তো এনেই আৰু এপাক ওলাই আহিছোঁ আগফালে। আৰু এইফালে আছে আমাৰ নামঘৰ, এইজন নামঘৰ। তো এইটো আমাৰ ঘৰ, এইটো। ঠিক আছে, শতবৰ্ষ পাতিছে। তো মানে 27, 28, 29 মই আহিম আৰু মানে যিমানখিনি পাৰোঁ আহিবলৈ চেষ্টা কৰিম। কিন্তু মাঘতে পৰিলে, মাঘত আহিবলৈ নাপায় মানে। তো বাহিৰে আহিম আৰু এইফালে আমাৰ নামঘৰ, ভগামূৰ বৰনামঘৰ। তো আছে আৰু অলপকৈ মানে মানে নতুনকৈ আকৌ অলপকৈ গাঁঠিছে মেলিছে, এইফালে বনাই আছে অকণমানকৈ। তো এনেই ওলাই আহিছিলোঁ, আমাৰ ঘৰৰ ওচৰতে হয়, সেইটো আমাৰ ঘৰ আৰু এইডোখৰতে নামঘৰ। তো এইফালে লেট্ৰিন বাথৰুম বনাই আছে, যিহেতু শতবৰ্ষ পাতিছে, সেইটো কাৰণে অকণমান ভাল কৰিছে আৰু বস্তুবিলাক। তো চাই থাকক, ভিডিঅ'টো পাব সোনকালে। ঠিক আছে, এইফালে খৰি আৰু মাঘৰ বিহু যিহেতু পাইছেহি মানে, সেইকাৰণে খৰিও যোগাৰ কৰি থৈছে। মানে মাঘৰ বিহুত আমাৰ মানে নামঘৰততো মেজি জ্বলায়, তো সেইটো কাৰণে মেজিৰ কাৰণে খৰিও আনি থৈছে, আৰু শতবৰ্ষ পাতিছে তাৰ কাৰণেও লাগিব। তো ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। আৰু এইফালে আজি নেক্সট ডে হয়। আজি মানে যিহেতু মাঘৰ বিহু পালেহি আৰু শতবৰ্ষ পাতিছে, আপোনালোকক কৈছোঁৱেই, শতবৰ্ষত মানে পিঠা এনেকৈ দিব লাগিব। মানে মই একচুৱেলি বনাবলৈ নাজানো ইমান মানে মই অলম'ষ্ট নাজানোৱে মানে ইমানকৈ। মাহঁতে বনাই, খুৰীয়ে বনাই আছে, এইটো অকণমান বেয়া হ'ল। আৰু মানে খুৰীয়ে কৈছে এইটো নিদিওঁ, আকৌ বেলেগ এটা দিওঁ। তো মানে বনাই আছে আৰু মাঘৰ বিহুৰ কাৰণেও বনাইছে, আৰু মোকো কেইটামান দি পঠিয়াব, আৰু এইফালে শতবৰ্ষৰ কাৰণেও বনাইছে। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো মানে অলপ ক্লিক কৰি থৈ দিওঁ, আৰু আপোনালোকক দেখাবও পাৰিলোঁ। সেইটো কাৰণে মানে খুৰীয়ে মানে মই গৰমে এইটো মানে খাই পেলাই বহুত ভাল পাওঁ, সেইটো কাৰণে খুৰীয়ে ক'লে তই খাই দে দুটামান, সেইটো কাৰণে। আৰু মোৰ চৰ্দি লাগি আছে, গাটো ইমান ঠিক নাই, সেইটো কাৰণে অকণমান কথাখিনি বেলেগ ওলাব পাৰে। তো সেইকাৰণে চৰি, কিন্তু মানে অকণমান গাটো অকণমান বেয়া। এইফালে নাৰিকলৰ পৰিছে,
আৰু গুড়ৰ বেলেগকৈ পৰিব এইখিনি নাৰিকল আৰু চেনিৰ সৰি নাৰিকল আৰু চেনিৰ আৰু নাৰিকল আৰু গুড়ৰ এক্সট্ৰাকৈ পৰিব তো এয়া আছিলে বিহু বুলি এইকণো অকণমান দেখাই দিলোঁ ঠিক আছে আৰু এইফালে দেখিছে কাইলৈ যিহেতু আমি যামগৈ তো মানে কুকুৰা এক্সট্ৰাকৈ বনাইছে আৰু এইখিনি ব্ৰইলাৰ হয় গাহৰি নহয় আমাৰ গাহৰি খোৱা নিয়ম নাই আমি কলিতা যিহেতু সেইকাৰণে গাহৰি খোৱা নিয়ম নাই তো এনেকৈ ব্ৰইলাৰ পুৰিছে আমি খাম এতিয়া আৰু অকণমানকৈ দেখাই দিলোঁ ঠিক আছে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আৰু এইফালে আহি থাকোঁতে সেই হালধীয়াখিনি মানে সৰিয়হ হয়তো ইমান ধুনীয়া দেখিলোঁ সেইকাৰণে অকণমান ক্লিক কৰিব পালোঁ মানে মই পাহৰি থাকিলোঁ আৰু এইফালে আমি আহি আছোঁ এতিয়া পূৰা ওপৰৰ ৰ'দ আহিছোঁ আৰু লাহেকৈ তো এনেই অকণমান ক্লিক কৰি থৈ দিলোঁ ঠিক আছে হেল্ল' আৰু এতিয়া আমি আজি নেক্সট ডে হয় আজি ৰাতিপুৱাই আমি এতিয়া ওলাই ল'লোঁ ঘৰলৈ বুলি তো গৈ লওঁ ঠিক আছে বাই বাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ঠিক আছে থেংকছ ফৰ ৱাচিং বাই বাই